বজৰং দলৰ প্ৰতিবাদত উত্তাল ৰঙিয়া। শম্ভু কৈৰীৰ হত্যাকাৰীৰ শাস্তিৰ দাবীত বজৰং দলৰ প্ৰতিবাদ। কৰিমগঞ্জত বজৰং দলৰ কৰ্মীক হত্যাৰ বিৰুদ্ধে উত্তাল ৰঙিয়া। বজৰং দলৰ কৰ্মী শম্ভু কৈৰীৰ হত্যাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী। সেলিমুদ্দিনক ফাঁচি দিয়াৰ দাবীত উত্তৰ কামৰূপ জিলা বজৰং দলে ৰঙিয়াত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। হত্যাকাৰী সেলিমুদ্দিনৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল কৰি তোলে ৰঙিয়াৰ ৰাজপথ। বহু সময় ধৰি প্ৰতিবাদত উত্তাল হৈ থকাত ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত শহ যান বাহন আবদ্ধ হয়। ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট, লিজা বাৰ্তা ডিজিটেল। এজনক সেলিমুদ্দিন নামৰ এজন মৌলবাদী জেহাদীয়ে যি কৰিমগঞ্জত বৰ্গৰ পৰা আমাৰ যি বজৰং দলৰ প্ৰশিক্ষণ বৰ্গ, সেই প্ৰশিক্ষণ বৰ্গৰ পৰা আহি থকাৰ অৱস্থাত যি দিন দুপৰতে যি নিৰ্মমভাৱে হত্যা কৰা হ'ল, এই হত্যা বজৰং দলে কেতিয়াও মানি নলয়। আৰু আমাৰ নিজৰ কাৰ্যকৰ্তা, নিজৰ সংগঠনৰ কাৰ্যকৰ্তা, এই কাৰ্যকৰ্তাক হত্যা কৰা হ'ল। কিন্তু অসম চৰকাৰে যি নিমাত, যি হিন্দুত্ববাদী চৰকাৰ বুলি গড় মাৰি থকা অসম চৰকাৰ, অসম চৰকাৰ হিন্দুত্বৰ পক্ষত নাই আৰু নিমাত অসম চৰকাৰ। আৰু অসম চৰকাৰক খকিয়াই দিব বিচাৰিছোঁ, যদি দুৰ্ভগীয়া পৰিয়ালটি যদি ন্যায় নাপায় আৰু সেলিমুদ্দিনৰ দিনে ফাঁচি নহয়, বজৰং দলে অসমত প্ৰত্যেকটো মুছলমানক মাৰিবৰ বাবে কুণ্ঠাবোধ নকৰে। বজৰং দলৰ দাবী আৰু লগতে যিখিনি ক্ষতিপূৰণ 50 লাখ টকাৰ ক্ষতিপূৰণ, লগতে তিনিজন যি মা দেউতা আৰু ভণ্টি, সেই ভণ্টিৰ এজনক চাকৰি দিবই লাগিব অসম চৰকাৰে। এইখিনি বজৰং দল উত্তৰ কামৰূপ জিলাৰ দাবী। লগতে মৌ প্ৰান্তৰ সংযোজক, এইখিনি দাবী উত্তৰ পূব প্ৰান্তৰ, এইখিনিও দাবী।